বন্ধুসকল, ধেমাজি মৰিধাল কলেজৰ নন্দিতা শইকীয়াক কেনেদৰে হত্যা কৰিছিল ৰিণ্টু শৰ্মা নামৰ নৰবিকাশজনে সেই কথাটো হয়তো সকলোৱে জানে। আৰু নন্দিতা শইকীয়া এতিয়া ন্যায় পাবনে? আহাচোন আমি সকলোৱে ডক্টৰ হৰিকান্ত দাসৰ মুখেৰে কিছু কথা জানি লওঁ। নমস্কাৰ, পুনৰ লাইভ আহিছোঁ। এইমাত্ৰ আমি যি ধেমাজিক গোটেই বিশ্বকপোৱা হত্যাকাণ্ড যি ধেমাজিত সংঘটিত হ'ল নন্দিতা শইকীয়াৰ যি হত্যাকাণ্ড, এই হত্যা কৰা ছোৱালীজনীৰ ঘৰৰ পৰা আমি এইমাত্ৰ আহিছোঁ। আমাৰ সতীৰ্থসকল আছে। নন্দিতাৰ মাকক লগ পালোঁ, দেউতাককো লগ পালোঁ, পৰিয়ালবৰ্গ সকলোৰে লগত কথা বতৰা হ'ল। আচলতে নন্দিতাৰ মাকৰ আচলতে মুখখনলৈ চাব নোৱাৰা এটা অৱস্থা, কোনো পধ্যে তেওঁৰ মুখলৈ আমি চাব পৰা নাই। এনেকুৱা এটা শোকাবহ, এনেকুৱা এটা দুখজনক অৱস্থাৰ ইয়াত সৃষ্টি হৈ আছে। মঙলবাৰে তাইৰ শ্ৰাদ্ধ আছে। শ্ৰাদ্ধৰ কাৰণে গোটেই ঘৰটো আশে পাশে বগা কাপোৰেৰে বেৰি দিছে। যেন এনেকুৱা লাগিছে গোটেই বগা কাপোৰবোৰত যেন নন্দিতাৰ মুখখন প্ৰতিফলিত হৈ আছে। বিভিন্ন ঠায়ে ঠায়ে তাইৰ শ্ৰদ্ধাঞ্জলি জনাই বিভিন্ন দল সংগঠনে দিয়া কিছুমান বেনাৰ তাতে লগাই থোৱা আছে। সেইবোৰলৈ আচলতে চাব নোৱাৰা অৱস্থা, এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈ আছে। যেন য'তেই চাওঁ ত'তেই যেন নন্দিতাৰ সেই কটা ছটাকৈ উপজুপৰি ঘাপ পৰা সেই দৃশ্যটো গোটেই বগা কাপোৰবোৰত যেন লাগি আছে। এনেকুৱা এটা অনুভৱ আচলতে হ'ল ইয়াতে আহি। মাকে অনুৰোধ কৰিছে যাতে যিটো হত্যাকাৰী আছে, এই হত্যাকাৰীটো যাতে কোনোপধ্যে বাচি যাব নোৱাৰে, তাৰ কাৰণে দল সংগঠনক আহ্বান জনাইছে। সকলো সময়তে তীক্ষ্ণ দৃষ্টি ৰাখিবৰ কাৰণে তেওঁ অনুৰোধ জনাইছে। দল সংগঠন আৰু আমাৰ ৰাইজেই তেওঁলোকৰ কাৰণে ভগৱান আৰু তেওঁলোকৰ কাৰণে আশীৰ্বাদ বুলি তেওঁলোকে নন্দিতাৰ মাকে আমাক জনাইছে। আৰু যদি কেনেবাকৈ নন্দিতাৰ হত্যাকাৰী হাৰি যাবলৈ হয় আইনৰ সুৰুঙাৰে, তেতিয়া তেওঁ সেই নন্দিতাৰ মৃত্যুৰ যি যন্ত্ৰণা, সেই যন্ত্ৰণাৰ উপৰিও আৰু এবাৰ তেওঁ মৃত্যু যন্ত্ৰণা অনুভৱ কৰিব বুলি আমাক জনাইছে। আচলতে কিছুমান কথা ক'বৰ কাৰণে এই লাইভটো আহিলোঁ। অকল নন্দিতাৰ ঘৰলৈ আহিছোঁ এই বুলিয়েই নহয়। আপোনালোকে কালি হয়তো অসমীয়া প্ৰতিদিন কাকতখন নহয়, আচলতে অসমীয়া প্ৰতিদিনৰ যিটো ডিজিটেল ডেস্ক আছে, এই ডিজিটেল ডেস্কৰ এটা নিউজ আপোনালোকে হয়তো দেখিছে। নিউজটো লিখিছে যে নন্দিতা হত্যাকাৰীক বচাবৰ কাৰণে কিছুমান মানুহে ইতিমধ্যে চেষ্টা আৰম্ভ কৰি দিছে। চেষ্টা এনেকৈ আৰম্ভ কৰিছে, তাত সেই নিউজটোত লিখা অনুসৰি আপোনালোকে যদি চোৱা নাই, মই কৈ দিছোঁ যে কালি যিটো অসমীয়া প্ৰতিদিন কাকতৰ ডিজিটেল ডেস্কৰ পৰা যিটো নিউজ প্ৰকাশ কৰা হৈছিল, তাত কোৱা হৈছে যে নন্দিতাক হত্যা কৰা সেই ৰিণ্টু শৰ্মা মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি তেওঁক সজাবৰ কাৰণে অহৰহ এটা প্ৰভাৱশালী শক্তিয়ে চেষ্টা কৰি অহা বুলি সেই নিউজটোত উপস্থাপন কৰিছে। অতি দুৰ্ভাগ্যজনক কথা। আপোনালোকে কোনটো এংগুলৰ পৰা সেই যিজন জঘন্য হত্যাকাৰী ৰিণ্টু শৰ্মাক মানসিক ভাৰসাম্যহীন বুলি আপোনালোকে ভাবিব? আচলতে তেওঁ মৰিধল কলেজৰ এজন কৰ্মচাৰী, লাইব্ৰেৰী বিয়েৰাৰ মৰিধল কলেজৰ, আৰু সেই কৰ্মচাৰীজনে পৰিকল্পিতভাৱে মৰিধলত হত্যা নকৰি তেওঁ পিছা কৰি পাছফালৰ পৰা খেদি আহি ধেমাজিৰ এটা নিৰাপদ স্থানত সেই নন্দিতাক হত্যা কৰিছে। এনেকুৱা এটা পৰিকল্পনা কৰিব পৰা এজন মানুহ, এজন হত্যাকাৰীক আপোনালোকে মানসিক ভাৰসাম্য বুলি ভাবিব নেকি? এনেকুৱা ষড়যন্ত্ৰ চলি আছে, এনেকুৱা ধৰণৰ কাৰসাজি ৰচনা কৰা হৈছে এই ৰিণ্টু শৰ্মাক বচাবৰ কাৰণে, ইতিমধ্যে গম পোৱা গৈছে। আৰু আপোনালোকে চাওক, অত্যন্ত ভয়াৱহ কথা। আজি ঢকুৱাখানাত মই অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক অমিত পৱন বৰা ডাঙৰীয়াক লগ পালোঁ এই ঢকুৱাখানা চাৰিআলিত নন্দিতা ঘৰলৈ অহাৰ পূৰ্বে। তেওঁৰ পৰা জানিব পাৰিলোঁ যিডোখৰ ঠাইত নন্দিতাক হত্যা কৰা হৈছিল, ধেমাজিৰ যিডোখৰ ঠাইত নন্দিতাক হত্যা কৰা হৈছিল, সেইডোখৰত 4খনকৈ ফাৰ্মাচী আছিল। 4খন ফাৰ্মাচীত গোটেই 4টা CCTV কেমেৰাই বোলে বিকল বুলি কৈছে। এনেকুৱা এটা মানে এটা অতি ভয়াৱহ কথা, অতি দুখজনক কথা যে 4টাকৈ CCTV কেমেৰা বিকল বুলি তেওঁলোকে বোলে কৈছে। যদি সঁচাকৈ এই কথাটো হয়, তেতিয়াহ'লে অকল ধেমাজিৰ বাবেই নহয়, গোটেই অসমবাসীৰ বাবে এটা লজ্জাজনক কথা হ'ব। 4টাকৈ CCTV কেমেৰা 4খন ফাৰ্মাচীত বেয়া হ'ব পাৰে কেনেকৈ একে সময়তে? গতিকে আমি দাবী জনাব লাগিব যে যিকেইখন ফাৰ্মাচী আছে, সেই ফাৰ্মাচীৰ যিটো ড্ৰাইভ আছে, য'ত ছেভ হৈ থাকে এই ভিডিঅ'সমূহ, সেইটো চিজ কৰিবৰ কাৰণেও আমি প্ৰশাসনক দাবী জনাইছোঁ। তাত হয়তো এই নন্দিতাক হত্যা কৰা গোটেই ভিজুৱেল তাত সংৰক্ষিত হৈ আছে। গতিকে এনেকুৱা ধৰণৰ কিছুমান তদন্তৰ আওতালৈ আমি আনিব লাগিব। আৰু কথা হ'ল কি,
আৰু এটা কথা আমি কালি ডিজিটেল ডেস্কৰ যিটো নিউজ আহিছিলে সেই নিউজটোত আমি পঢ়িবলৈ পাইছিলোঁ যে তাত মই এজন কৈছিলোঁ যে যেতিয়া ৰিণ্টু শৰ্মাই হত্যা কৰিছিলে নন্দিতা শইকীয়াক, যেতিয়া ওপৰত জুপৰি 6টাকৈ ঘাপ মাৰিছিলে, যেতিয়া কাশ্মীৰা দত্তক ঘাপ মাৰিছিলে, যেতিয়া তেওঁ দেউতাকক কাটিছিলে, তাৰপিছত তেওঁ নিৰাপদভাৱে গৈ এখন বাহনিৰ তলত তেওঁ অৱস্থান কৰি আছিল আৰু তাৰ পৰা তেওঁ এজন কোনোবা শৰ্মা উপাধি পুলিচ বিষয়াক তেওঁ বাৰে বাৰে মাতিছিল। সেই বিষয়াজন আহিলেহে তেওঁ হাতৰ দা পেলাই দিম বুলি কৈছিল। গতিকে সেই বিষয়াজন সেই তাৰে এজন বিষয়াই জানিবলৈ দিয়া মতে আৰু অসমীয়া প্ৰতিদিন কাকতৰ অমিত পৱন বৰা ডাঙৰীয়াৰ সৈতে কথা বতৰা হোৱাৰ পিছতো এই কথাটো নিশ্চিত হৈছে যে সেই বিষয়াজনে বোলে কাৰোবাক ফোন কৰি কৈছিল। কালি ডিজিটেল ডেস্কৰ সেই নিউজটোতো আমি পঢ়িছিলোঁ। সেই নিউজটোত তেওঁ উল্লেখ কৰিছে যে সেই বিষয়াজনে ফোন কৰি কৈছিল যে তাক কালি ইমানকৈ বুজোৱাৰ পিছতো সি নেমানিলে, আজি কামটো কৰি পেলালে। এনেকুৱা এটা কথা তেওঁ কৈছে। যদি তেওঁ পুলিচ বিষয়া হয়, যদি তেওঁ দায়িত্বশীল দায়বদ্ধ থকা পুলিচ বিষয়া হয়, তেতিয়াহ'লে তেওঁ নিশ্চিতভাৱে তাক বচাব পাৰিলেহেঁতেন। আৰু এটা মাৰাত্মক কথা, সেই কাশ্মীৰা দত্তৰ এটা আমি ভিডিঅ'ত দেখা পাইছিলোঁ আৰু সেই প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ নিউজটোতো লিখা আছে যে নন্দিতাৰ বান্ধৱীগৰাকীয়ে কৈছে যে দুজন পুলিচে তেওঁলোকক আগা ভেটা কৰি মৰিধল কলেজৰ পৰা পিছা কৰি আহিছে ধেমাজি চিলড্ৰেন পাৰ্কলৈকে, ধেমাজিৰ শিশু উদ্যানলৈকে পিছা কৰি আহিছে দুজন পুলিচ বিষয়াই নহয়, পুলিচ কনিষ্টবলে। আৰু তেওঁলোকক আগা ভেটা কৰিছে, আগ পিছ কৰিছে আৰু তেওঁলোকৰ পাছে পাছে আহিছে। তেওঁলোক যেতিয়া মটৰচাইকেলত স্পীড গৈছে, তাৰপিছত যেতিয়া তেওঁলোকে শ্ল' কৰিছে, তেওঁলোকেও শ্ল' কৰি তেওঁলোকৰ পিছে পিছে আহিছিল। গতিকে সেই পুলিচ কনিষ্টবল দুজন কোন আছিল সেই কথাটো আমাক লাগিব। আৰু 2 নম্বৰ কথা হ'ল কি, যেতিয়া এই হত্যাকাণ্ডটো সংঘটিত হ'ল, যেতিয়া নন্দিতাৰ মৃত্যু হোৱাৰ পিছত মই মোৰ পেজতে লাইভ আহিছিলোঁ যে ধেমাজিৰ পৰা এই নিউজটো লিখা হৈছে বুলি মই কৈছিলোঁ যে ধেমাজিৰ পৰা এই হত্যাকাৰীক বচাবৰ কাৰণে হত্যাকাৰীৰ সমৰ্থনত নিউজ লিখিছিল আৰু নিউজ লিখাৰ কাৰণে মই বৰ বেয়াকৈ গালি পাৰিছিলোঁ। হয়, ধেমাজিত সংঘটিত হোৱা এটা ঘটনা বাহিৰৰ মানুহে আহি ধেমাজিৰ নিউজটোতো নিলিখে। গতিকে ধেমাজিৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট নোহোৱাকৈ, গ্ৰাউণ্ড জিৰ' গোটেই ধেমাজিৰ তথ্য নোহোৱাকৈ বাহিৰৰ মানুহে, বাহিৰৰ ৰিপৰ্টাৰে কেনেকৈ নিউজ লিখিব পাৰিলে? মই ৰিণিকী শৰ্মা ভূঞা বাইদেউকো মই অনুৰোধ কৰিছিলোঁ যে আপুনি আপোনাৰ বাতৰি প্ৰতিষ্ঠানত কি ঘটি আছে এই ঘটনাবিলাক আপুনি তদন্ত কৰক, কৰি যিজন ৰিপৰ্টাৰে এই অপৰাধীৰ পক্ষলৈ নিউজ লিখিছিলে এই নিউজ লিখা অপৰাধীজনক বিচাৰি তেওঁ হয়তো অপৰাধীৰ লগত আগৰ পৰাই তেওঁ জড়িত থাকিব পাৰে। গতিকে বিচাৰি তেওঁক শাস্তি দিব লাগে বুলি মই কৈছিলোঁ, কিন্তু কোনো ধৰণৰ নিউজ লাইভৰ স্বত্বাধিকাৰ ৰিণিকী শৰ্মা ভূঞা ডাঙৰীয়ানীয়ে বা কোনো ধৰণৰ ষ্টেপ এতিয়ালৈকে লোৱা আমি গম পোৱা নাই। আৰু এই বাতৰিটো যেতিয়া এই লাইভটো যেতিয়া মই কৰাৰ পিছত এনেকুৱা এটা হৃদয় কঁপোৱা, এনেকুৱা এটা গোটেই বিশ্ববাসীক, বিশ্বৰ মানৱ সভ্যতাক লজ্জানত কৰা এনেকুৱা এটা ঘটনা সংঘটিত হ'ল। এই ঘটনাটোৰ পৰিৱৰ্তে কিন্তু ধেমাজিৰ দুজনমান মুষ্টিমেয় সাংবাদিকে মোৰ লগত তৰ্ক বিতৰ্ক কৰাত মোক থ্ৰিটেনিং দিয়াত লাগি থাকিল যে আপুনি ধেমাজিয়ে লিখিছে বুলি নিউজটো কিয় আপুনি লাইভ কৰিলে, কিয় ধেমাজিৰ ৰিপৰ্টাৰক গালি পাৰিলে, অগৰং বগৰং ঢেৰ কিবা কিবি কথা বকি মোৰ লগত লাগিলে আৰু কৈছে যে তোমাৰো যাতে এনেকুৱা ঘটনা নঘটক, তোমাৰ লগত যাতে এনেকুৱা নহওক বুলি মোৰ থ্ৰিটেনিং দিছে। মানে অদূৰ ভৱিষ্যতে মোক কৈছে যে তোমাৰো এনেকুৱা যেতিয়া হ'ব তোমাক আমি চাই ল'ম, সেই কথাটো ক'বলৈ বিচাৰিছে। আচলতে আজি 2000 চনৰ পৰাই মই এটা জাতীয় সংগঠনৰ একেবাৰে আঞ্চলিক পৰ্যায়ৰ পৰা দায়িত্ব লৈ একেবাৰে কেন্দ্ৰীয় পৰ্যায়লৈকে মই এটা কেন্দ্ৰীয় সমিতিৰ এটা ছাত্ৰ সংগঠনৰ সভাপতি দায়িত্ব পালন কৰিলোঁ 2011 চনৰ পৰা 2019লৈকে। সুদীৰ্ঘ 9 বছৰ দিন মই সভাপতি হিচাপে থাকিলোঁ, কিন্তু কোনো ধৰণৰ এনেকুৱা বেইমানি কাম আজিলৈকে কৰা নাই। সঁচাটোক সঁচা আৰু মিছাক মিছা বুলি কোৱা সাহস মোৰ আছে। মই এজন সাধাৰণ হোমিঅ'পেথিক চিকিৎসক, হোমিঅ'পেথিক চিকিৎসা কৰি মই যেনে তেনে জীৱন নিৰ্বাহ কৰি আছোঁ। কেতিয়াও কাৰো দালালি কৰা নাই, কাৰো কেতিয়াও ক্ষতি কৰা নাই। আৰু সমাজত যেতিয়াই অন্যায় অবিচাৰ দেখিছোঁ, সমাজত যেতিয়াই দুৰ্নীতি দেখিছোঁ, তেতিয়াই মই মাত মাতিছোঁ। তাৰ বিৰুদ্ধে আমি এইবিলাক কথাক আমি কেতিয়াও কেয়াৰ কৰা নাই আৰু মৰিবলৈও আমাৰ ভয় নাই। কোনোবাই কৈছে, আৰু এজনে কৈছে যে আইনী ব্যৱস্থা ল'ব বোলে মোৰ ওপৰত। মই জনাব বিচাৰোঁ, মই 2011 চনত যেতিয়া কংগ্ৰেছ চৰকাৰৰ প্ৰতাপী মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়ানী অনুসূচিত জাতি জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী হৈ আছিল, সেই প্ৰতাপী মন্ত্ৰী ডাঙৰীয়ানীক মই ভয় কৰা নাছিলোঁ। কেছ দিছিল মোৰ ওপৰত কোকৰাঝাৰ আদালতত, আৰু কোকৰাঝাৰ আদালতত সুদীৰ্ঘ 9 বছৰ দিন কেছ খেলাৰ পিছত মই নিৰ্দোষী প্ৰমাণিত হৈছিলোঁ। আৰু চেলেঞ্জ কৰিম, কেতিয়াও কোনো ধৰণৰ দুৰ্নীতি অনিয়ম ভৱিষ্যতেও নকৰোঁ আৰু
যোৱা সময়খিনিতো কেতিয়াও আমি কৰা নাই, কেতিয়াও আমি দালালি কৰা নাই, দুৰ্নীতি কৰা নাই। গতিকে সঁচা আৰু মানৱীয়তাক ভুল লুণ্ঠিত কৰা প্ৰতিটো ঘটনাৰ বিৰুদ্ধে আমি প্ৰতিটো সময়তে জাগ্ৰতভাৱে মাত মাতি থাকিম। বহুতে কৈছে আপুনি চিকিৎসক, গতিকে চিকিৎসা বৃত্তিত মনোনিৱেশ কৰক। মই কমেণ্টবিলাক চাইছোঁ, 2-1 কমেণ্ট আছে এনেকুৱা ধৰণৰ কথা কৈছে। হয়, চিকিৎসক হ'লেও মইতো মানুহ, গতিকে মই সমাজৰ প্ৰতিটো অন্যায় অবিচাৰত মাত মতাটো কি একেজন চিকিৎসকৰ দায়িত্ব নাথাকে নেকি? গতিকে মই ভাবোঁ মোৰ এইখিনি দায়িত্ব, গতিকে মই কৰি আছোঁ। আৰু এটা কথা আপোনালোকক কৈ থওঁ যে এই প্ৰভাৱশালী চক্ৰটোৱে এই নন্দিতা হত্যাক বিপথে পৰিচালিত কৰিব যাতে নোৱাৰে, তাৰ কাৰণে যিসকল প্ৰত্যক্ষদৰ্শী আছে ধেমাজিত, যিসকলে দেখি আছিলে, অন্ততঃ তেওঁলোকে ইনভেষ্টিগেশ্যনৰ সময়ত তেওঁলোক নিজেই আগবাঢ়ি আহি সেই কামটো কৰক, যে তেওঁলোকে যে এই নন্দিতা হত্যাৰ সেই দৃশ্যটো দেখিছিলে সেই কথাটো সাক্ষী দিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহক। নহ'লে এই ৰিণ্টু শৰ্মা ওলাই আহিব, তেওঁ যি কাৰচাৰ্জি কৰিছে, যি ষড়যন্ত্ৰ কৰিছে, যি প্ৰভাৱশালী এটা চক্ৰই তেওঁক বচাবৰ কাৰণে উঠি পৰি লাগিছে, খুব সম্ভৱতঃ তেওঁ মৃত্যুদণ্ডৰ পৰা ৰেহাই কৰিবৰ কাৰণে, বচাবৰ কাৰণে তেওঁক ষড়যন্ত্ৰ কৰি আছে। যদি এই মৃত্যুদণ্ডৰ পৰা বাচে তেনেহ'লে যদিও যাৱজ্জীৱন কাৰাদণ্ড হয়, খুব বেছি 14 বছৰ তেওঁ কাৰাবাস খাটিব। বৰ্তমান 32 বছৰ বা 30 বছৰ সেই জঘন্য ব্যক্তিজনৰ বয়স, আৰু 30 বছৰৰ পৰা যদি 14 বছৰ কাৰাবাস খাটে, 44 বছৰ বয়সত পুনৰ মুকলি আকাশৰ তললৈ আহিব। পুনৰ নন্দিতাৰ দৰে হাজাৰজনী ছোৱালীক আকৌ যদি আক্ৰমণ কৰে, তাৰ তেতিয়াহ'লে দায়িত্ব কোনে ল'ব? গতিকে যাতে ফাঁচি হয়, নন্দিতাৰ মাকে তাকে অনুৰোধ কৰিছে যাতে ইয়াৰ ফাঁচি হয়। দিন দুপৰতে ঘপিয়াই ছটাকৈ খাপ মাৰি হত্যা কৰা সেই নন্দিতা শইকীয়া, এই নন্দিতা শইকীয়াই যাতে উচিত বিচাৰ পায়, নন্দিতাৰ আত্মাই যাতে শান্তি পায়, তাৰ কাৰণে সেই হত্যাকাৰী যাতে কোনো পধ্যেই ওলাই আহিব নোৱাৰে, সেই ব্যৱস্থা কৰিব লাগে। আৰু এটা কথা ইয়াতে আঙুলি উঠি আছে যে মৰিধল মহাবিদ্যালয়ে নন্দিতাক হত্যা কৰাৰ পিছতো, নন্দিতাক ইমান বেয়াকৈ উপজুপৰি আক্ৰমণ কৰাৰ পিছতো কিন্তু এই মহাবিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ গোচৰ ৰুজু নকৰিলে। হয়, এই গোচৰ ৰুজু নকৰিলেও পুলিচে নিজেই এই গোচৰ ৰুজু কৰিব পাৰে, কাৰণ পাব্লিক প্লেচত এনেদৰে মানুহক কাটি মাৰি হত্যা কৰা হৈছে। গতিকে পুলিচে ইয়াৰ নিজেই গোচৰ ল'ব পাৰে, ঘৰৰ পৰিয়ালে গোচৰ দিব পাৰে, এটা গোচৰ দিলেই হয়। কিন্তু কলেজ কৰ্তৃপক্ষৰো এটা সঁচাকৈ দায়িত্ব আছিল যে এই ভৱিষ্যত যিসকল ছাত্ৰ ছাত্ৰীয়ে এই মৰিধল কলেজত পঢ়িব, এই ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰি তেওঁলোক যে সুৰক্ষিত অনুভৱ কৰিব, এই কথাটো অনুভৱ কৰাবৰ কাৰণে কিন্তু প্ৰথম FIR-খন মৰিধল কলেজেই দিব লাগিছিলে। কিন্তু সেইটো কথাটো হয়। মই এটা সৰু ঘটনাৰ কথা কওঁ। যেতিয়া মই গোগামুখ হায়াৰ ছেকেণ্ডাৰী GS আছিলোঁ, জেনেৰেল ছেক্ৰেটৰী আছিলোঁ, তেতিয়া আমাৰ ছোৱালীবোৰক ৰেগিং কৰি তেওঁলোকক কন্দুৱাই ওচৰৰ যিখন গোগামুখ কলেজৰ ল'ৰা ছোৱালীবোৰ আহি, আৰু আমি পৰিকল্পিতভাৱে আমাৰ ষ্টুডেণ্ট ইউনিয়ন বডিয়ে গোটেই আমাৰ হায়াৰ ছেকেণ্ডাৰী গেট বন্ধ কৰি সেই কলেজৰ ল'ৰাক আমি জেউৰা খৰিৰে পিটি কাণ মূৰ ফালি দিছিলোঁ। এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল। তাৰপিছত ৰাস্তাত মোক আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোক উদ্যত হৈছিল, আক্ৰমণ কৰিব পৰা নাছিল। কিন্তু তেতিয়া কিন্তু মোৰ যিজন প্ৰিন্সিপাল আছিল, বুধেশ্বৰ গগৈ ছাৰ, প্ৰয়াত বুধেশ্বৰ গগৈ ছাৰ, আৰু তেওঁ এনেকুৱা ধৰণৰ ইনিচিয়েটিভ লৈছিল, 5 মিনিটৰ ভিতৰতে গোগামুখ পুলিচ ষ্টেচনত হাজিৰ হৈ মোক পুলিচ ষ্টেচন লৈ গৈ যিকেইজন এই মোক আক্ৰমণ কৰিবৰ কাৰণে কলেজীয়া ছাত্ৰ যিকেইজনে উদ্ধত হৈছিল, সেই ছাত্ৰকেইজনক ৰাতিৰ ভিতৰত ধৰাই আনি মাচুলুকা লিখাইছিল, যে তেওঁলোকক লিখাইছিল যে কোনো ধৰণৰ কেতিয়াও মোৰ ওপৰত আক্ৰমণ নকৰে, আৰু ইনকেছ যদি ৰাস্তাত বেলেগে আক্ৰমণ কৰে, যদি পথত মোক বেলেগেও আক্ৰমণ কৰে, তেতিয়া তাৰ দায়িত্বও কিন্তু তেওঁলোকে ল'ব লাগিব বুলি তেওঁলোকক মাচুলুকা লিখাই লৈছিল। গতিকে এনেকুৱা ধৰণৰ ক্ষিপ্ৰতাৰে সেই হায়াৰ ছেকেণ্ডাৰী শ্ৰদ্ধাৰ প্ৰিন্সিপালজনে এই কামটো কৰিছিল। কিন্তু তাৰ বিপৰীতে কিন্তু মৰিধল কলেজৰ এই যদি অভিযোগটো সত্য হয়, যদি তেওঁলোকে FIR নিদিলে, তেনেহ'লে ভৱিষ্যত কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ এটা শংকা থাকি যাব। গতিকে মই ভাবোঁ তেওঁলোকে সেই সময়ত তো বন্ধুসকল, এতিয়া হয়তো সকলো কথা গম পালে। আৰু ৰিণ্টু শৰ্মাক যদি ফাঁচি দিয়া নহয়, তেন্তে যেনেদৰে নন্দিতা শইকীয়াৰ লগত হৈছিল তেনে ঘটনা আৰু কোনোবা এজনীৰ লগত কেতিয়াবা হ'ব পাৰে। গতিকে ৰিণ্টু শৰ্মাৰ ফাঁচিৰ কাৰণে আমি সকলোৱে দাবী কৰিব লাগিব যে ৰিণ্টু শৰ্মাক অতি সোনকালে ফাঁচি দিয়ে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।